হাই ফ্ৰেণ্ডছ, মই মন্টু প্ৰিয়ম। আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে বহুতে ভাল খবৰ। অসম ৰাইফলৰ স্পৰ্টমেন কোটাত নতুনকৈ 81টা পদ মুকলি কৰা হৈছে। ৰাইফলমেন আৰু ৰাইফল ওমেন GDৰ পোষ্ট হয় আৰু ইয়াৰ এপ্লাই আৰম্ভ হ'ব 1 জুলাইৰ পৰা 30 জুলাইলৈ। আৰু এইবোৰ সকলো হ'ল স্পৰ্টমেন কোটা আৰু সৰ্বমুঠ 81টা পদ অল ইণ্ডিয়াৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি 81, লোকেশ্যন হ'ল আছাম, পোষ্ট নেম হ'ল ৰাইফলমেন এণ্ড ৰাইফল ওমেন জেনেৰেল ডিউটি স্পৰ্ট কোটা। এপ্লিকেশ্যন মোডটো হ'ল অনলাইন মোড অল অভাৰ ইণ্ডিয়া আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ল 30/7/2023 আৰু আৰম্ভ হ'ব 1/7/2023 পৰা। ৰাইফলমেনৰ বাবে 18 to 28 বছৰ আৰু ৰাইফল ওমেনৰ বাবেও 18 to 28 বছৰ ছেইম হয়। আৰু ইয়াত এজ ৰিলেক্সেশ্যন আছে। SC STৰ বাবে আছে 5 বছৰ আৰু OBC আৰু MOBCৰ বাবে আছে 3 বছৰ। গতিকে 28ৰ লগতে 5 বছৰ আৰু 28ৰ লগতে 3 বছৰ যোগ কৰি পেলাই এপ্লাই কৰিব পাৰিব। এপ্লাই আৰম্ভ হ'ব 1/7/2023 আৰু লাষ্ট ডেট হ'ল 30/7/2023। এপ্লিকেশ্যন ফিজ EWS জেনেৰেল আৰু OBCৰ 100 টকা আৰু ST OBC ফ্ৰী। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল 10 পাছ আৰু প্লেয়াৰবিলাকৰ বাবে হ'ব লাগিব ইণ্টাৰনেশ্যনেল নেশ্যনেল কম্পিটিশ্যন বা ইউনিভাৰ্চিটি নেশ্যনেল স্পৰ্ট গেম এণ্ড নেশ্যনেল খেলা হ'ব লাগিব। আৰু ইয়াৰ চেলাৰী হ'ল 21,700ৰ পৰা 69,100 টকা। ইয়াত আপোনালোকৰ হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু মেডিকেল হ'ব। আৰু ৰানিং আছে ল'ৰাৰ বাবে 24 মিনিটত 5 কিলোমিটাৰ কমপ্লিট কৰিব লাগিব আৰু ছোৱালীয়ে 4 মিনিটত 800 মিটাৰ কমপ্লিট কৰিব লাগিব। আৰু ইয়াত কোনো ধৰণৰ ৰিটন পৰীক্ষা নাই, লিখিত পৰীক্ষা নহয়। এইটো হ'লে আপোনালোকে পাছ কৰিব পাৰিব। এনেকুৱা ধৰণৰ চাকৰি সংক্ৰান্তীয় ইনফৰমেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কিবা যদি মোৰ ভুল হৈছে কমেণ্ট কৰি জনাব, তেতিয়াহে মই আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত পাম। ধন্যবাদ। আজিলৈ বিদায়। জয় হিন্দ, জয় অসম।